কোনো দেখা নাই নেকি? আরে গৌৰৱ গগৈ কৈছে, আজমল সাহেবে কৈছে বোলে চিএমৰ কাৰ ভাঙি দিব, পहिले একো একশন লোৱা নাই। আর কোনে এজন জেলত গৈছিল, কোনে এজন কি মন্তব্য করেছিল, জেলত দি দিছে। गौरव गोगोई साहब, ये सब राज की बातें हैं। आप उनके दोस्त हैं, आप उनके भाई हैं, आप उनके बंधु हैं। आप 8-8 एमपी मिनिस्टर उनको गिफ्ट में दे देते हैं। हमारे पास तो इतने है भी नहीं। हमारा एक ही आदमी गया, वो भी बीजेपी में नहीं, एजीपी में गया। आप उनके मित्र हैं, आप बीजेपी के ए टीम हैं, इसलिए आप लोगों का प्यार होता है। हमसे वो डर के नहीं करते, हमसे सीएम साहब डर के नहीं करते हैं, और वो तुम्हारे साथ इश्क में पागल रहते हैं। চিএমৰ লগত আপোনাৰ সম্পৰ্ক থকা বুলিও কৈ আছে। সম্পৰ্ক তোমাৰ লগত আছে, কাৰ নাই? গোটেই অসমৰ চবৰ আছে, এইটো কোনো পাপ নাই। এজন ষ্টেটৰ যদি চিএম হয়, চবৰ লগত সম্পৰ্ক থাকিবই লাগিব। আমাৰ কাম থাকিব, আমি কাম ল'ব লাগিব। ৰাইজৰ প্ৰতিনিধি হৈ আমি আহোঁ, কামটো কৰিবই লাগিব, ডেভেলপমেণ্ট কাম কৰিব লাগিব। এইটো বাৰে বাৰ বাৰ চিএমৰ ওচৰত যাব লাগিব। এতিয়া চৰকাৰ কাৰ হ'ব অসমত চৰকাৰ চাওক, আমাৰ ইচ্ছা কংগ্ৰেছে চৰকাৰ কৰক, বিজেপি ইয়াৰ পৰা যাওক। পहिले কংগ্ৰেছে এইটো কৰিব পৰা নাই। কংগ্ৰেছে মিত্ৰালি ভিতৰে ভিতৰে কৰি, আপোনালোকে দেখিছে ৰাজ্যসভাত 100% কংগ্ৰেছৰ আৰু আমাৰ চিট আছিল, কংগ্ৰেছে লোৱা নাই, বিজেপিক ৱাকৱাৰ দি দিছে। কংগ্ৰেছে দিছে না, আপোনালোকে চাওক 3 নম্বৰ চিটটো কাৰ আছিল? আমাৰ আৰু কংগ্ৰেছৰ গঠবন্ধন আছিল ৰাজ্যসভা, দিয়া নেই, না দিয়াৰ কাৰণে বিজেপিক ৱাকৱাৰ দি দিছে। তে বিজেপিৰ বন্ধুসকলে বিজেপি যি কৰি আছে, কংগ্ৰেছে আজি কংগ্ৰেছ দুৰ্ভাগ্যৰ কথা মোৰ হিচাপে আপোনালোকে এইটো কৈ ভাজাওক যে আজিৰ কংগ্ৰেছ মুছলিম লীগ হৈছে, আৰু এইটো বনাইছে হেমন্ত বিশ্ব ৰকিবুল হুছেইন সাহেবে। পাৰ্লিমেণ্টত গৈ কেৰম খেলিছে, আৰু ইয়াত চিএমৰ লগে বুজাবুজি কৰি গোটেই অসমটো দি দিছে, বিক্ৰী কৰি দিছে। আৰু কংগ্ৰেছৰ লগত যোগাযোগ আছে 100% পাৰ্টনাৰ। না না, रकीबुल हुसैन साहब हेमंत विश्व शर्मा पार्टनर, पूरा दुनिया जाने। गुवाहाटीर एक जमाना আছিল, आधा माटी এই দুইজনৰ আছিল। নগাঁও টাউনৰ এটাও মাটি এক বিঘা মাটি বেচা নাই, সব এই দুইজনৰ আছিল। ওপৰৰ পৰা আমা দেখাই আছে, ভিতৰে ভিতৰে সব ঠিক আছে। কিন্তু আপোনাৰ সিহঁতে কৈছে আপোনাৰ মানে কাম নাই, ইলেকশ্যন কাম নাই, সব কংগ্ৰেছ আহিব। সংখ্যা লইবা কংগ্ৰেছক ভোট দিব না, মাত্ৰ 10 দিন, মাত্ৰ 10 দিন। চাঁদ কোন ফালে উঠে, सूरज কোন ফালে উঠে, উপরে দেখাব। আমি একো নকওঁ, যিসকলে বেছি ঘমণ্ডৰ মাত মাতে না, পতন হৈ যায়। চিএমে যিটো কথা মিয়াক লৈ যিবিলাক কৈ থাকে, মিয়াক আমি হাৰাই দিম বা মিয়ালৈ যিটো মিয়াক আৰু মানে কষ্ট দিম, এই সম্পৰ্কত আপুনি কি কয়? যাওক, মিয়াক কোনে কষ্ট দিব? আল্লাহ দিব। ওপৰৱালা আল্লাহ ঈশ্বৰ ভগৱানে যাক কষ্ট দিব ভাল কৰিব। তেখেত আজিলৈকে ভগৱানো হোৱা নাই, আল্লাহ হোৱা নাই। ইলেকশ্যনৰ টাইম আছিল, যিমান ডাঙৰ ডাঙৰ ডিঙি মাৰিব, কিছু ভোট মাৰিব হিন্দুসকলৰ, অসমীয়া ভাইসকলে ভোট দি দিব। আমাৰ মানুহ ইমোচনেল হয়, পঢ়া লেখা নাই, লিটাৰেচি ৰেট আমাৰ কত গৈছে। এই হিচাপ কাৰণে যদি এটা ষ্টেটৰ যিকোনো কথা কৈ দিয়ে, মিয়া আমার মিয়া, তেখেত মিয়া হৈ যাব। একদিন মোৰ আশা আছে, তেখেতে বহুত জলদি মিয়া হৈ যাব। আপুনি আনি আছে বুলি কৈছে, কংগ্ৰেছে কৈছে যে আহিলে তেখেত আহিলে তাৰমানে হিন্দু ভোট একত্ৰিত হৈ মানে বিজেপিৰ ভাল হ'ব। আজি হিন্দু ভোট কোনে একত্ৰিত কৰি আছে? কংগ্ৰেছে। কংগ্ৰেছে সব সিট আমার আসামত আছে নেকি? কংগ্রেসের এটাও সিট লুরিনজ্যোতিক দিছে, অখিল গগৈক দিছে, আর মুসলিম এরিয়াতে মুসলিম লীগ হয়ে গেছে। মুসলিম ভোট একত্রিত কৰি আছে কংগ্রেসে, আমি কৰা নাই। ওকে, আহিব 2 তাৰিখ 3 তাৰিখ দিছে, আকৌ একবাৰ 2 দিনৰ যাব, তাৰপিছত আকৌ একদিন আহিব। এইটো এতিয়ালৈকে আমাৰ হোৱা নাই। ওকে।